মোৰ নামটো পল্লৱ দত্ত হয়। মোৰ ঘৰ ধেমাজি চিমেণ্ট-চাপৰি ২ নং ৰংপুৰীয়া গাঁৱৰ। মই এই কামটোৰ লগত জড়িত থকা আজি ২০২৩ চনৰ পৰা মই এই কামত জড়িত হৈ আছোঁ। আৰু মোৰ বাহিৰলৈ নোযোৱাকৈ ঘৰতে কাম কৰি স্বাৱলম্বিতা পথ মানে এইটো কামে বাছি লৈছোঁ আৰু ৰাইজৰ সঁহাৰি ভালে পাই আছোঁ বৰ্তমান। কাপোৰ গাঁৱতে বেছিভাগ কাপোৰ গাঁৱতে বিক্ৰী কৰি আছোঁ। আমাৰ চিমেণ্ট-চাপৰি এৰিয়াতে আৰু বাকী ২-এখন কাপোৰ মানে বেলেগলৈ যায় মানে বেলেগ যেনে ডিব্ৰুগড়, তিনিচুকীয়া এনেকুৱা ছাইডলৈ কাপোৰটো পঠাইছোঁ মই। অনলাইনত হেৰি কৰিলে মানে কোৰিয়াৰ দি পঠাই দিওঁ। কোৰিয়াৰ কৰি কিনে। কাৰণ বাহিৰত শুনি থাকোঁ বাহিৰত বহুত কষ্ট বেছি, তাত কষ্টটো বেছি হয় পইচাটো কম হয়। কিন্তু এইটো কামটো কৰিলে পইচাটো বহুত বেছি ধুনীয়াকৈ ঘৰতে কাম কৰিও মানে ৭-৮ ঘণ্টা কাম কৰিলেও দিনটোত ৫00-৬০০ টকা ইনকাম কৰিব পাৰি ধুনীয়াকৈ। সেইকাৰণে এইটো কামেই বাছি লৈছোঁ আৰু। নাই পত্নীয়েও সহায় কৰে আৰু তাইও নিজৰ শাল আছে, তাই নিজে শাল মানে কাপোৰ লগাই দিছোঁ, তাই নিজে বব শিকি আছে এতিয়া। চৰকাৰী নাই চৰকাৰী এতিয়ালৈকে কোনো সুবিধা পোৱা নাই মই। মুখ্যমন্ত্ৰীক এটা অনুৰোধ জনাম যাতে মোক এই শালবিলাক পাতিবৰ কাৰণে আৰু সহায় কৰে। আৰু কোনোবাই যদি শিকিব বিচাৰে মই নিশ্চয় সহায় কৰিম বা শিকাম শালবিলাক। কেনেকৈ ব'ব লাগে, কেনেকৈ কি কৰিব লাগে গোটেইবিলাক শিকাম। ভালেই, ৰাইজৰ সঁহাৰি ধুনীয়াকৈ ভালেই পাইছোঁ। আৰু মই আগতে বাৰু শিকা নাছিলোঁ, আগতে জীয়ৰীতে শিকা নাছিলোঁ। এতিয়া ২মাহমান হৈছে আৰু ভালদৰে শিকিব পাৰিছোঁ। কেতিয়াবা ৰাতি মানে কৰোঁ আৰু যদি অৰ্ডাৰ থাকে। ডিব্ৰুগড়, তিনিচুকীয়া সেই চাইডে শালত এতিয়া বৰ্তমান ৰিহা চাদৰ আৰু ধুলাই পাতৰ গামোচা লগাই থোৱা আছে আৰু যোৰা কাপোৰ এতিয়া লগাম আৰু যোৰা কাপোৰ পাব, মেখেলা পাব আৰু ৰিহা পাব। প্ৰয়োজনীয় সকলোবোৰ পাব।